চাহৰ লগত খাই ভাল পোৱা কেকসমূহৰ ভিতৰত মই ভাল পোৱা কেকবিধেই হৈছে চকলেট কেক। আৰু এনেকৈ যদি চকলেট কেক আপোনালোকে এবাৰ বনাই খাইছে তেন্তে নিশ্চয় আকৌ ছেকেণ্ড টাইম বনাই খাবলৈ মন যাব। কেকটো বনাবলৈ অৰিঅ' বিস্কুট গুড়ি কৰি ল'ব, নহ'লে চকলেট প্ৰিমিক্স দিব পাৰে আৰু কোকোনাট পাউডাৰ দিলোঁ 2 চামুচ, অকণমান বেকিং দিলোঁ, আধা কাপমান গাখীৰ দি এইখিনি গোটেইখিনি মিক্স কৰি ল'লোঁ। আৰু গাখীৰ মই একেবাৰতে দিয়া নাই, কমাই কমাই লাহে লাহে গোটেইখিনি মই দি মিক্স কৰি ল'লোঁ। আৰু ল'ৰা ছোৱালীৰ কিন্তু চকলেট কেকটো খুবেই প্ৰিয়। মোৰ ল'ৰাটোৱে খাই কিন্তু চকলেট কেক খুবেই ভাল পায়। আৰু এনেকৈ বনাই আপোনালোকে টিফিনতো দিব পাৰে। আৰু মই এয়া চকলেট লৈ ল'লোঁ, আপোনালোকে ডেইৰী মিল্ক থাকিলে ডেইৰী মিল্কো ল'ব পাৰে। মোৰ তাত চকলেট আছিলে মই তাকে ল'লোঁ। এইফালে কাজু আৰু আলমণ্ড সেই গোটেইখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এইখিনি মোৰ এতিয়া কাটি লোৱা হৈ গ'ল। কাজু আলমণ্ড আৰু চকলেট অলপমান মই ইয়াতে মিক্স কৰি দিছোঁ, তেতিয়া খাবলৈ টেষ্টটো আৰু বেছি ভাল হ'ব। যেতিয়া কাজু আৰু আলমণ্ডখিনি ইয়াৰ ভিতৰলৈ সোমাই যাব আৰু ভিতৰতো কেকৰ এটা ধুনীয়া চকলেটি টেষ্ট আহিব। আৰু বেক কৰিবলৈ লোৱা মই কাপকেইটাত এনেকৈ অকণমান বাটাৰ সানি ল'লোঁ আৰু অলপ অলপ এনেকৈ মই দি দিছোঁ। আৰু গোটেইখিনি মোৰ বেটাৰ ইয়াতে এতিয়া দি দিয়া হ'ল আৰু ওপৰৰ পৰা অলপমান কাজু আৰু আলমণ্ড দি দিছোঁ। আৰু এনেকৈ মই কেৰাহীটো পাতি লৈছোঁ, অলপমান দিছোঁ পানী আৰু এনেকৈ ষ্টেণ্ড এডাল দি পেলাই এনেকৈ কাপকেইটা বহাই দিছোঁ। আৰু কাপকেইটা দিয়াৰ পিছতে মই অলপমান ঢাকন লগাই থৈছোঁ আৰু ঢাকনখন লগোৱাৰ পিছতে মই এনেকৈ টুথপিক বা কাঠি এডালে আপোনালোকে এনেকৈ চাব পাৰে। আৰু 5 মিনিটতে এয়া কাপকেক ৰেডি হৈ গৈছে। মই গেছৰ ফ্লেমটো মই হাই কৰি ৰাখিছিলোঁ। আৰু এতিয়া কেকখিনি খুবেই গৰম হৈ আছে আৰু ঠাণ্ডা হ'লে মই এইখিনি এটা এটাকৈ উলিয়াই ল'ম। আৰু আজিৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আৰু যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম নতুন নতুন ৰেচিপিৰ সৈতে।